নমস্কাৰ বন্ধুসকল, আছামিজ এপছ জ্ঞানলৈ আপোনালোকক স্বাগতম। আজি আমি লৈ আহিছোঁ এনেকুৱা এটা এপছ, যিটো এপছৰ জৰিয়তে আপোনালোকে এনিমেশ্যন দিব পাৰিব, পিকচাৰত এনিমেশ্যন দিব পাৰিব। আৰু সেই এপটো হৈছে এনিমেটৰ এপ। এনেকৈ আহিব এনিমেটৰ এপ। মই আগত দুটামান প্ৰজেক্ট কৰি থোৱা আছে, আপোনালোকে দেখিবলৈ পাইছে। এই এনেকুৱা লুক কেনেকৈ দিব পাৰি তাকে আমি দেখুৱাম আজি। আপুনি এই এপটো অপেন কৰিব। প্ৰথমে মই দেখুৱাই দিছোঁ, এইটো এনিমেটৰ এপ। আপোনালোকে প্লে ষ্ট'ৰত এনিমেটৰ বুলি টাইপ কৰিব আৰু এই এপছটো আপোনালোকে উপলব্ধ পাব। আৰু এই এপছটো বেছি ষ্ট'ৰেজ থকা এপছ নহয়, 5-6 MB এনেকুৱা হ'ব বা তাতকৈ কম হ'ব পাৰে। আপোনালোকে এই এপছটো ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। এনেদৰে অ'পেন কৰাৰ পাছত আপোনালোকে প্লাছ আইকন দেখিছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে গেলেৰীত ক্লিক কৰিব। গেলাৰীত ক্লিক কৰাৰ পাছত ইয়াৰ পৰা যিকোনো এখন পিকচাৰ চিলেক্ট কৰিব। মই এখন পিকচাৰ চিলেক্ট কৰিছোঁ। কৰাৰ পাছত আপোনালোকে ওপৰত থকা এৰ'ডালত ক্লিক কৰিব, নীলা এৰ'ডালত সোঁফালে থকা ওপৰত, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্লিজ ৱেইট বুলি আহিছে। তাৰপিছত তাত আপোনালোকে ইয়াত এনিমেশ্যন দিব পাৰিব। কালাৰ আহিছে, কালাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে কালাৰ বহুত কালাৰ দেখিবলৈ পাইছে। আৰু য'ত 3টা ডটত এয়া কালাৰ দেখিছে, তাত যদি আপুনি ক্লিক কৰে এনেদৰে কালাৰ শ্ব' কৰিব। তাৰ পৰাও কালাৰ আপোনালোকে চিলেক্ট কৰিব পাৰে। কৰি ৰাইট চিনত ক্লিক কৰিব লাগিব। এইফালে ইনটু চিন আছে আৰু এইফালে ৰাইট চিন আছে। আপোনালোকে ৰাইট চিনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কালাৰ এনেদৰে দিব পাৰে। যিকোনো জেগাত আপোনালোকে এনেদৰে ড্ৰ কৰি কালাৰ দিব পাৰে। আৰু আপোনালোকে এই আইকনত গ'লে আপোনালোকে এনেদৰে কালাৰ চাইজটো বঢ়াব পাৰে। এই বাৰ্ছ আইকনত গ'লে আপোনালোকে কালাৰ চাইজ বঢ়াব কমাব পাৰে। অপেচিটি বুলি এটা আছে, চাইজ বঢ়াব পাৰে, অপেচিটি কমাব বঢ়াব পাৰে, এনেদৰে কৰি ল'ব পাৰে। এই অপেচিটিত আহিব, এনেদৰে আপোনালোকে দিব পাৰে। তাৰ পাছত এই সকলোখিনি কৰাৰ পাছত আপোনালোকৰ ইয়াত বহুত আছে, ইৰেজাৰ আছে। ইৰেজাৰত ক্লিক কৰাৰ পাছত আপোনালোকে ইৰেজো কৰিব পাৰে। এনেদৰে ইৰেজ কৰি ল'ব পাৰে। ইৰেজৰ চাইজ বঢ়াই ল'ব পাৰে। চাইজ বঢ়াই ল'লে এনেদৰে আপোনালোকে ডিলিটো কৰিব পাৰে। ইৰেজ কৰি সম্পূৰ্ণ এনেকৈ ডিলিট কৰিব পাৰে। যিমানখিনি আপোনালোকে কৰিছিল এনেদৰে ডিলিট কৰিব পাৰে। আকৌ কালাৰ দিব হ'লে কালাৰলৈ গ'ল। আপোনালোকে কালাৰ চিলেক্ট কৰিলে, চিলেক্ট কৰি যিকোনো এটা কালাৰ লৈ ৰাইট চিনত ক্লিক কৰিলে আকৌ এনেদৰে কালাৰ চিম্বল আপোনালোকে দিব পাৰে। আকৌ ইয়াৰ পৰা আপোনালোকে কালাৰ চুজ কৰিব পাৰে। ইয়াত ক্লিক কৰিলে আপোনালোকে যি এৰ'ত বিচাৰে এৰ' এনেকৈ দিব পাৰে। যিকোনো এৰ' নহয়, যিকোনো আপোনালোকে ৰেক্টেংগল দিব পাৰে বা ষ্টাৰ দিব পাৰে। এনেদৰে ষ্টাৰো দিব পাৰে। আৰু সকলো ঠাইতে আপোনালোকে ছেট কৰিব পাৰে। এনেদৰে ষ্টাৰটো যিকোনো চাইজত আপোনালোকে ছেট কৰিব পাৰে। এই সকলোখিনি এড কৰাৰ পাছত মই এইখিনিলৈকেহে এড কৰিছোঁ, আৰু ঢেৰ অপশ্যন আছে, আপোনালোকে ইউজ কৰি চাই ল'ব। মই এইকেইটা অপশ্যনৰ কথাই দেখুৱাইছোঁ। তাৰপিছত আপোনালোকে ছেভ কৰিব। ছেভ কৰিবলৈ আপোনালোকে নীলা এৰ'ডালত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অ'কে গট ইট বুলি আহিছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ নীলা অপশ্যন আহিছে, তাত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ স্পীড বুলি আহিছে তলত, তাত আপুনি স্পীড কমাব বঢ়াব পাৰে। মই ইমানত ৰাখি আকৌ নীলা এৰ'ডালত ক্লিক কৰিম। কৰাৰ পাছত প্ৰজেক্ট ছেভিং বুলি আহি গ'ল, চব ছেভিং হৈছে। তাৰপিছত আপোনালোকে গিফ আৰু ভিডিঅ' বুলি আহিছে। আমি যিহেতু ফটোত বনাইছোঁ, তেন্তে আমি ভিডিঅ'লৈ নিনিওঁ, আমি গিফত ক্লিক কৰি এই আইকনত ক্লিক কৰিব লাগিব। এই আইকনত এই ৰঙাকৈ যিটো এৰ' আছে তললৈ, তাত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব আৰু ছেভ হৈছে গেলাৰীত। তাৰপিছত এই ৰাইট চিনত ক্লিক কৰিব লাগিব, নীলা হোৱা, তাত ক্লিক কৰি ফটোকপি আপোনালোকৰ ছেট হৈছে। তাৰপিছত অ'পেন কৰিব। অ'পেন কৰি আপোনালোকে প্লাছ আইকনত ক্লিক কৰিব। এনেদৰে ক্লিক কৰি ইয়াত ক্লিক কৰি প্লাছ আইকনত ক্লিক কৰিব।
ক্লিক কৰাৰ পাছত ৰঙাকৈ যিটো ভিডিঅ' অপশ্যন আহিছে তাত ক্লিক কৰিব। এয়া দেখিছে আপোনালোকৰ এনিমেশ্যন হৈ গৈছে। এনেকুৱা ধৰণৰ এনিমেশ্যন আপোনালোকে পাব পাৰে। আৰু তাৰপিছত আপোনালোকে নীলা অপশ্যন এৰ'ডালত আকৌ পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ছেট হৈছে। আপোনাৰ এতিয়া স্পীডটো বাঢ়ি আছে, ল'টো দিব পাৰে। আপোনালোকৰ এনেদৰে ল'ত দিলে এনেদৰে ল'কৈ যাব, এনেদৰে দিলে স্পীড হাই হ'ব, স্পীড ল' হ'ব। এনেদৰে আপোনালোকে এনিমেশ্যন দিব পাৰে আৰু বেলেগ বেলেগ ধৰণত আপোনালোকে এনিমেশ্যন এড কৰিব পাৰে। গতিকে এইটো আকৌ আপোনালোকে পুনৰ নীলা অপশ্যনত নীলা এৰ'ডালত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৰিপ্লেচ কৰিব। ৰিপ্লেচ কৰাৰ পাছত প্ৰজেক্টিং ছেভিং আহিছে, তাত ছেভিং হৈ গৈছে। তাৰপিছত আকৌ পুনৰ আপোনালোকে গিফ্টত হৈ আছে, নীলাৰ চিম্বল দি গিফ্টত হৈ আছে। আপোনালোকে ডাইৰেক্ট ছেভ কৰি ল'ব। ছেভ কৰিবলৈ আপোনালোকক পুনৰ কৈ থৈছিলোঁ যে চৰি মোবাইলটো হৈ গৈছে। এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে গ্ৰেটিং গিফ্ট বুলি আহিছে। তাৰ পাছত আপোনালোকৰ এই জেনাৰেটিং গিফ্টটো আপোনালোকৰ প্ৰচেছিং হৈ আছে, 0%ত আছে। হ'ব কম সময়ৰ ভিতৰত এই বস্তুটো ছেভিং হ'ব। ছেভিং হোৱালৈ আমি খন্তেক সময় ৰ'ব লাগিব। চৰি মোবাইলটো অফ হৈ গৈছে। খন্তেক টাইম লৈছে। কিয় নোহোৱা হ'ল? এয়া দেখিছে আমাৰ ছেভিং বৰ্তমান সম্পূৰ্ণ হৈ গৈছে। মই বেক কৰি গুচি আহিলোঁ, অহাৰ পাছত এইটো ছেভিং আপোনালোকৰ হৈ গৈছে। ইয়াত আপুনি এই ধৰণে এই লুকটো আপোনালোকে দেখিবলৈ পাব। সম্পূৰ্ণ ছেভিং হৈছে। আপোনালোকে ক্লাছলৈ যাব, এনেদৰে আপোনালোকে পুনৰ সেই এনিমেটৰ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকৰ এয়া ছেভিং হৈ গৈছে। গতিকে আজিলৈ আহিছোঁ, ইমানেই আছিল। ধন্যবাদ। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ, থেংকছ ফৰ ৱাটছিং।